আৰু আজি মই এটা বেলেগ ৰূপত ওলাইছোঁ দেখিছেনে আৰু আইনাখনত অকণমান দেখুৱাই দিছোঁ এয়া মই যাবলৈ ওলাইছোঁ এতিয়া মাহঁতৰ ঘৰলৈ আৰু তাত গৈ ভিডিঅ' কৰিব নোৱাৰিব পাৰোঁ কাৰণ এনেও ঘৰত গ'লে বেছিভাগ কথা চথা পাতি থকাই যায় কেমেৰা হাতত তুলি ল'ব মন নাযায় আৰু আপোনালোকক কি পাৰোঁ দেখুৱাই থাকিম আৰু যদি আজি ভিডিঅ' কৰিব নোৱাৰোঁ তেতিয়াহ'লে কালিলৈ ভিডিঅ'টো কণ্টিনিউ কৰি দিম আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু গতিকে এতিয়া মই মাহঁতৰ ঘৰলৈকে যাওঁ আৰু আজি আহোনে নাই ঠিক নাই আৰু নাহিবও পাৰোঁ আহিবও পাৰোঁ এতিয়া গতিকে মই যাই লওঁ বাই বাই আজি হৈছে নেক্সট দিনা আৰু আজি মই আহিছোঁ ডক্টৰৰ ওচৰলৈ মোৰ অকণমান অসুখ হৈ আছে সেইকাৰণে ডক্টৰৰ ওচৰলৈ আহিছোঁ আৰু আহিছোঁ যেতিয়া আপোনালোককো দেখুৱাই দিলোঁ ইয়াৰফালে মানুহ বহি আছে আমিও ইয়াতে বহি আছোঁ বহুত মানুহ হৈছিল সেইকাৰণে অলপমান দেৰি হৈছে আৰু যোৱাকালি পিন্ধা কাপোৰে পিন্ধি আহিছোঁ স্বাগতম জনাইছোঁ মোৰ চেনেল হীৰামণিজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ময়ো আছোঁ ভালে মানে কিছুমান বেমাৰ হৈ আছে আৰু যিহেতু ডক্টৰ তাত যোৱা আপোনালোকে গম পাইছে আৰু ভাবিছোঁ আৰু ব্লগটো কণ্টিনিউ কৰি দিওঁ ওৰ অকণমান এনেকৈ খিচিৰ মিচিৰ হৈ আছে ভাবিছোঁ আজি আৰু সম্পূৰ্ণ কৰি দিম সেইকাৰণে এতিয়া ব্লগটো আকৌ কণ্টিনিউ কৰিছোঁ আৰু আপোনালোকে শেষলৈকে চাই থাকিব শেষলৈ চাই নাথাকিলে বেয়া পাম কিন্তু শেষলৈকে চাই থাকিব দেই আৰু এতিয়া মই বাকী কাম চাম কৰি ল'লোঁ গা পা ধুই আহিলোঁ হাজবেণ্ড গ'ল ডিউটিলৈ তেওঁক খানা দিলোঁ তাৰপিছত এতিয়া ঘৰৰ বাকীকেইটা উঠাই নাই সিহঁতক মাতি দিওঁ তাৰপিছত চাহ তাহ বনাওঁ আৰু আজি চাহৰ লগত মই কি খাওঁ আপোনালোকক দেখুৱাওঁ চাই থাকিব এটা পিঠা খাম সেই পিঠাটো মই মাহঁতৰ তাত যোৱাৰ দিনা বনাইছিলোঁ আৰু সেই পিঠাটো চাগে চবে ভাল পায় আৰু ময়ো ভাল পাওঁ মই যেতিয়া চাহ খাওঁ তেতিয়া দেখুৱাওঁ আপোনালোকক চাই থাকিব ভিডিঅ'টো একেলগে আপোনালোকক কৈছিলোঁ যে মই চাহৰ লগত এটা পিঠা খাম আৰু পিঠাটো দেখুৱাম বুলি কৈছিলোঁ এতিয়া যিহেতু চাহ কাপ আনিছোঁ খাবলৈ তেতিয়াহ'লে পিঠাটো আপোনালোকক দেখুৱাই লওঁ এয়া চাহ কাপ আনিছোঁ আৰু এইটো হৈছে মোৰ মৰমৰ কাপ আৰু মই এই কাপটোতে চাহ খাওঁ এনেকুৱা কাপ একেলগে বিশালৰ পৰা দুটা আনিছিলোঁ এটা আছে আৰু এইটোত খাই থাকোঁ আৰু যদি এইটো ভাঙি যায় তেতিয়া সেইটো উলিয়াম আৰু সেইটোত খাম আৰু পিঠাটো হৈছে এইটো মই দেখুৱাই আছোঁ এইটো এই পিঠাটোৰ নাম সকলোৱে জানেই তেল পিঠা আৰু এইটো মই বনাইছিলোঁ মাহঁতৰ ঘৰত যোৱাৰ দিনা দেখিছেনে কিমান স্পঞ্জ টাইপৰ বহুত ধুনীয়া হয় খাবলৈ কিন্তু পিঠাটোত অলপমান মিঠাটো কম হ'ল মোৰ অলপমান গুড়া বেছি হ'ল সেইকাৰণে পিঠাটোত অকণমান মিঠা কম হ'ল কিন্তু চাহৰ লগত খাবলৈ ধুনীয়া হৈছে আৰু যদি এই পিঠাটো বহুতে বনাব জানে বনায়ে প্ৰায় আৰু যদি কোনোবাই বনাব নাজানে ৰেচিপিটো লাগে যদি কৈ দিব কমেণ্টত মই কেতিয়াবা বনালে দেখুৱাই দিম আপোনালোকক আৰু এতিয়া মই চাহকাপ খাই লওঁ বহুত গৰম আছে বাহিৰৰ ফালে ৰ'দো দি আছে দেখিছেনে খিৰিকীখনেৰে গম পায় আৰু বহুত ৰ'দ দি আছে আৰু এতিয়া মই কৰি আছোঁ এইটো কাম এইটো এটা নাইটি আনাই আছিলে এইটো হাতখন চুটি কৰি দিলোঁ এতিয়া যিহেতু গৰম পৰিছে অলপমান দীঘল হ'লে বেছি গৰম লাগে সেইকাৰণে সেয়া মই সৰু কৰি আছোঁ এইটো আৰু হাতটো কাটি দিছোঁ তাৰপিছত এইটো কিমান বেজি হয় মই ইমান সৰু বেজিৰে সি ভাল পাওঁ পটপটে হৈ যেন লাগে মোৰ আৰু হাতখন এনেকৈ সি পেলাইছোঁ উঠিয়ে নাহে এনেকৈ সৰুকৈ কাটি দেখি দিছোঁ আৰু হাতটো আছিলে এইটো ইমানমান দীঘল আছিলে এইখিনি কাটি উলিয়াই দিলোঁ এতিয়া সি আছোঁ আৰু ভাত বনাব টাইমো হৈছে ভাত বনোৱাৰ আগতে হৈ গ'লে ভাল আছিল আৰু একেলগে আৰু একবাৰ বেজি সূতা এইবোৰ ধৰি থাকিব মন নাই একেবাৰে হৈ গ'লে ভাল আছিল আৰু মোৰ এইটো কি ওলাইছে এই এটা ইমান বিষ ভাঙি চাঙি নাযায় আৰু বহুত বিষ এতিয়া চিলাই লওঁ চিলাই কৰি আছিলোঁ যে চিলাই কৰা হৈ গ'ল আৰু এতিয়া এনেকৈ চিলাই কৰি ল'লোঁ কেনেকুৱা লাগিছে জনাব আপোনালোকে আৰু এতিয়া মই ভাত পানী বনাই থৈ আহিলোঁ আৰু আজি ইমান গৰম বাপৰে একদম ঘাম বৈ গৈছে আৰু এতিয়া মই গা ধুই আহিম তাৰপিছত ভাত দিম আৰু এইটো তেতিয়া যি মই চিলাইছিলোঁ অকণমান মই পিন্ধি চালোঁ ঠিকে ঠাকে হৈছেনে নাই পিন্ধাতে হৈছে বাৰু আৰু চিলাই খুলিব লগা হোৱা নাই সেইকাৰণে অকণমান পিন্ধি চালোঁ আৰু এতিয়া গাটো ধুই আহোঁ ইমান গৰম তাৰপিছত আহি পেলাই ভাত পানী দিম আৰু আজি দুপৰীয়া সাজত আছে মাছ ৰঙালাও আলু স্কচ এনেকৈ বনাইছোঁ আৰু ভাতকেৰেলা আলুৰ ভাজি পাপৰ আৰু বুটৰ গুড়া সেইটো পিঁয়াজেৰে সানিছোঁ আজি বহুত বেছি নাই আৰু ইমানে
এতিয়া মই গা ধুই আহোঁ, তাৰপিছত ভাত খাম আৰু ইমান গৰম। আপোনালোকক এতিয়া আৰু এতিয়া বাজিছে 3:30, দুপৰীয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া অলপমান শুম বুলি ভাবিছোঁ, যিহেতু মই দুপৰীয়া অকণমান শুই লওঁ আৰু এতিয়া তামোল খাম। আৰু মোৰ মাৰ ঘৰত বহুত তামোল খায়, বহুত খায়, আমাৰ গোটেইকেইটাই খায়, কিন্তু ইয়াত সৰুৰ ঘৰত বেছি তামোল নাখায় আৰু কোনোবাই কেতিয়াবা কাটি পেলাই দিলে সেনেকৈ খায়, কিন্তু এনে নাখায়। কেতিয়াবা মোৰো খাব মন যায় ঘৰত, যিহেতু খাইছিলোঁ আৰু মই ঘৰত আগতে কৈছিলোঁ মাৰ চবা তামোলে খাইছিলোঁ মই বেছিকৈ, এতিয়াতো মা আৰু মোৰ লগত নাথাকে, সেইকাৰণে নিজে খাব লাগে আৰু এতিয়া সেইকাৰণে মই দাদাক কাটি দিব দিছিলোঁ এইখিনি তামোল। এয়া পাণ তামোল এনেকৈ কাটি দিছে দাদাই। তাৰপিছত এইটো এটা মই টেমা লৈছোঁ, এইটো টেমাত মই এতিয়া গোটেই তামোল পাণখিনি ভালকৈ ভৰাই থৈ দিম আৰু যেতিয়া মই খাওঁ ইয়াৰ পৰা উলিয়াই খাই থাকিম পাণ এইখিনি। আৰু এনেকৈ টেমাত থৈ দিলে পাণবোৰ শুকাই নাযায়, সেইকাৰণে মই এনেকৈ টেমাত ৰাখি দিছোঁ আৰু ইয়াৰ তামোলখিনি থৈছোঁ। আৰু মই ইয়াৰ লগত চূণ নাখাওঁ, চূণ বহুতে খাই, কিন্তু মই নাখাওঁ, গাত ধৰে, সেইকাৰণে নাখাওঁ আৰু এতিয়া ঢাকনি পাত লগাই এনেকৈ থৈ দিম। মোৰ ৰুমত ইয়াতে থৈ দিম, যিহেতু বাকীকেইটা নাখায়ে, সেইকাৰণে মোৰ ৰুমতে থৈ দিম। আৰু যদি বাকীকেইটা খালে হয় তেতিয়া সেইকেইটা ৰুমতে থৈ দিলোঁ হয় আৰু ডাইনিঙত বাকবাত থৈ দিলোঁ হয়, কিন্তু নাখায় যিহেতু মোৰ ৰুমতে থৈ দিছোঁ আৰু ময়ে খাম সেইকাৰণে। আৰু এতিয়া তেতিয়ালৈ বহোঁ আৰু পিছত আপোনালোকক লগ পাম। বাই বাই। এতিয়া বাজিছে দুপৰীয়া 4:30 মান আৰু এতিয়া পাৰ্চেল এটা আছিলে, এইটো আহিছে ফ্লিপকাৰ্টৰ পৰা। আৰু প্ৰথমবাৰৰ বাবে মোৰ চেনেলত মই আনবক্সিং কৰা ভিডিঅ' দেখুৱাইছোঁ আজি। আৰু এইখন হ'ল এখন ৱালত মাৰা ৱালপেপাৰ আৰু এতিয়া খুলি আছে, হাজবেণ্ডে কেনেকুৱা হয় চাম বাৰু, দেখুৱাই আছোঁ আপোনালোককো, চাই থাকক। এইখন উলিয়াই দিলে বেয়া লগা নাই বাৰু, যেনেকুৱা দিছিলোঁ সেনেকুৱাই আহিছে। ৰোল টাইপত আহিছিল আৰু হাজবেণ্ড আৰু দাদাই ধৰি চাই আছে কিমান দীঘল আহিছে। কেনেকুৱা লাগিছে ক'বচোন আপোনালোকক। এইখন এতিয়া তলত পাৰি লৈছোঁ পাকাত, আৰু এইখনৰ মোটাটো মই দেখুৱাই আছোঁ। মোটাটো ইমানমান আছে আৰু ইয়াৰ এইখিনি তলত এটা কাগজৰ ষ্টিকাৰ আছে, সেইটো উঠাই ল'ব লাগিব। আৰু এইও এতিয়া এনেকৈ কাটি আছে, এইখিনি কাটা হৈ গ'ল আৰু এতিয়া জোখমতে কাটিছে। তাৰপিছত ৱালখন ভালকৈ চাফাকৈ মচি লৈছে, তাৰপিছত এই ষ্টিকাৰটো ইয়াত লগাইছে, তাৰপিছত আকৌ এখন শুকান কাপোৰেৰে ভালকৈ আঠাটো লগাৰ কাৰণে মচি দিছে। এতিয়া মই আপোনালোকক ফাইনেল লুকটো দেখুৱাইছোঁ, গোটেইখিনি মাৰা হৈ গ'ল ৱালত, আৰু এতিয়া মই ফাইনেল লুকটো আপোনালোকক দেখুৱাই আছোঁ গোটেইখিনি। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে, আৰু কম পইচাত জব্দখানা বুলি যে কয় এনেকুৱাই হৈছে, বহুত ধুনীয়া লাগিছে। আৰু বাকী ছাইডত থকা ৱালখিনিৰ কাৰণেও আৰু আনিম, তেতিয়াও আপোনালোকক দেখুৱাম কেনেকুৱা পায়। আৰু আজি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইয়াতে সমাপ্ত কৰি দিম। আৰু যদি মোৰ চেনেলত কোনোবা নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব। তেতিয়াহ'লে আহিছোঁ আৰু আজিলৈকে, বাই বাই। আকৌ এটা নতুন ভিডিঅ'তে লগ পাম আপোনালোকক, বাই।